নমস্কাৰ আজিকালি মহিলাসকলৰ প্ৰায় দেখা যায় বগাস্ৰাৱ যোৱা সমস্যা বা লিকুৰিয়া সমস্যা এনেকুৱা সমস্যা হ'লে মহিলাসকলৰ প্ৰায় গাৰ বিষ আঁঠু বিষ গা এলাহ এলাহ ভাৱ এনেকুৱা প্ৰায় দেখা যায় সো এনেকুৱা সমস্যা হ'লে আপোনালোকে কি কৰিব পাৰে ঘৰুৱা মই দুটামান মেডিচিনছ কৰিছোঁ তেনেকৈ খাব পাৰে প্ৰথমটো হ'ল সিদ্ধ চাউল প্ৰায় মানুহ আমি খাওঁ সেই চাউল ভিজাই থৈ তাৰ পানীটো এগিলাচমান সদায় প্ৰতিদিনে 5 বজাত তেওঁলোকে খাব এগিলাচকৈ প্ৰায় 15 দিন খাওক বগাস্ৰাৱ যোৱা সমস্যা ভাল হ'ব নতুবা আপোনালোকে খাব পাৰে শিশম গছৰ পাত সেয়া 4-5টা চুবাই ডেইলি খাব পাৰে 15 দিনমানৰ ভিতৰত ভাল পাব নতুবা আপোনালোকে শতাৱাৰী চূৰ্ণ খাব পাৰে সেয়াও লিকুৰিয়াৰ কাৰণে ভাল যদি কিছুমানৰ কি হয় যে পেট গৰম হ'লেও লিকুৰিয়া প্ৰব্লেম হয় তাৰ বাবে আপোনালোকে এল'ভেৰা জুচ কণ্টিনিউ খাব পাৰে এল'ভেৰা জুচ 15 দিনমান খোৱাৰ পিছতে চাব আপোনালোকৰ বগাস্ৰাৱ যোৱা সমস্যা ভাল হ'ব মই চাউলৰ কথা ক'লোঁ সিদ্ধ চাউল তাৰ পানীটো আপোনালোকে যদি খায় আশা কৰোঁ মানে 99% মহিলাসকলৰ সেই চাউলৰ পানী খায়ে ভাল হৈ যায় নেক্সট ভিডিঅ'ত মই অতিপাত ব্লিডিং কিছুসকল মহিলাৰ হয় তাৰ বিষয়ে ভিডিঅ' বনাম আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব